friends, welcome back to my YouTube channel Me and my crazy family. আজি আকৌ আইছো আপোনালোকৰ ওচৰলৈ। আজি আমি ৰাতি ভাত নাখাওঁ। আজি আমি চিকেন চাও খাম। আসলতে চিকেন চাও খোৱা এনেকুৱা কোনো প্লেনিং নাছিলে। মাক কৈছিল মই দোকানৰ পৰা আনিবলৈ। কিন্তু মায়ে গ'ল আহোঁতে মায়ে চিকেন চাও নানিলে। কৈছে যে এতিয়া বহুত গৰম পৰিছে আৰু ঘুটুক এনেকৈ বাহিৰৰ বস্তু খোৱাটো ভাল নহয়। সেইকাৰণে মায়ে চাওমিন আৰু চিকেন কিনি লৈ আহিছে ঘৰতে বনাব দিছে। সেইকাৰণে আজি আমি ঘৰতে বনাম। আপোনালোকে চাই থাকক। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে শেষলৈকে চাব প্লিজ। মোৰ ভিডিঅ'টো স্কিপ নকৰিব আৰু যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগত আমি 15 মিনিট আগলৈ ঘূৰি যাওঁ, তেতিয়া আপোনালোকে বুজি পাব ভিডিঅ'টো ভালকৈ। চাই থাকক, মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া কি কৰিবা? কি কৰিছা কুটু? কিতাপ। আজি আমাৰ মনুৰ চাও চাও খাব মন গৈছে, সেইকাৰণে মাক চাও চাও আনিব পঠাইছোঁ। মা আহিলে আমি চাও চাও খাম। আমি এতিয়া মাৰ কাৰণে ৱেইট কৰি আছোঁ। এয়া মা আহি গ'ল নেকি? কি আনিলি? চাও চাও আনিলোঁ। কিয়? খালে বেয়া, সেইটো কাৰণে নিজে বনাই পেলাই খাওঁ। তই বনাই দে। নিজে বনাই পেলাই খাওঁ। চিকেন আনিছ? বা চিকেন চাও চাওমিন আজি ঘৰত বনাম। মই খাম। গোটেইখিনি বস্তু যোগাৰ কৰি লৈছোঁ। ইমান বেছি মা মছলা তেনেকৈ নিদিওঁ, অকল মেগী মছলা দিম, অকণমান জিৰা পাউডাৰ আৰু অকণমান চিকেন পাউডাৰ দিম। আৰু এইখিনি চব্জিখিনিতো আপোনালোকে দেখিছেই। চব্জিখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এয়া চাও চাওখিনি এনেকৈ থৈ লৈছোঁ আৰু পানীখিনি এনেকৈ গৰম হ'ব দিছোঁ। পানীখিনি যেতিয়া পূৰা উতলিব তেতিয়া চাও চাওখিনি তাত ঢালিম আৰু লগে লগে উলিয়াই দিম, কাৰণ একেলগে যদি তাত সিজাই দিওঁ গোটেই হেৰিখিনি একদম সিজি কিবা হৈ যাব। এতিয়া পানীখিনি অকণ উতলি লওক, তাৰপিছত চাও চাওখিনি আমি ঢালি দিম। এয়া বনাই আছোঁ মই। পানী উতলি আছে। এয়া পূৰা পানী এতিয়া উতলি গ'ল। এতিয়া মই ইয়াত চাও চাওখিনি ঢালি দিম অলপ অলপকৈ লাহে লাহে। এয়া এনেকৈ অলপ অলপকৈ ঢালি দিম। তাৰপিছত অলপ লাহে লাহে লৰাই দিম। লৰাই পেলাই 1 বা 2 মিনিট থৈ মই গেছটো বন্ধ কৰি দিম। এয়া চাওক, য'ত মই চাও চাওখিনি এতিয়া গৰম পানীৰ পৰা টুকি থ'ম, সেইটোত প্ৰথমতে মই অলপ এনেকৈ ৰিফাইন ঘঁহি লৈছোঁ, যাতে পিছত গোটেইখিনিতে আঠা খাই লাগি নাযায়। এয়া মোৰ চাও চাও পূৰা সিজোৱা হৈ গ'ল। এতিয়া মই এইটোত উলিয়াই ল'ম ফুটা ফুটা চৰিয়াটোত। তলত এটা বেলেগ চৰিয়া লৈ লৈছোঁ, যাতে যিকণ পানী থাকে তলফালেদি ওলাই যায়। আৰু এতিয়া মই এনেকৈ চাও চাওখিনি লৈ ল'লোঁ। ইয়াত এতিয়া মই অকণমান ৰিফাইন দি দিম। ৰিফাইনখিনি দি লৈ পেলাই হেতাখন উল্টা কৰি লৈ এইখিনি অলপ লৰাই দিম, যাতে চাও চাওখিনি এডাল এডাল হৈ যায়, আঠা আঠা হৈ লাগি নাযায়। ইয়াত মাংসখিনি অকণ নিমখ হালধি সানি লৈছোঁ। এতিয়া প্ৰথমতে মাংসখিনি সৰু সৰুকৈ ফ্ৰাই কৰি ল'ম। চিকেনখিনি ভাজোঁতেই অকণমান মছলা দি লওঁ, জিৰা পাউডাৰ, চিকেন পাউডাৰ আৰু এই মেগী মছলা অকণমান। এয়া ধুনীয়াকৈ মছলা চছলা দি মাংসখিনি ফ্ৰাই কৰি লৈছোঁ। মই এনেকৈ মাংসখিনি ফ্ৰাই কৰোঁতে অলপ অলপ মছলা দি দিওঁ, নহ'লে পিছত মাংসটোত ভালকৈ মছলাটো নোসোমায়। মই এনেধৰণে বনাওঁ, আপোনালোকে কেনেকৈ বনাই প্লিজ মোক জনাব। আৰু এনেকৈ যদি বনাই খাই চাব, তেতিয়া মাংসটোত টেষ্টটো তেতিয়া ধুনীয়াকৈ ওলায়। চিকেনখিনি ভজাৰ দৰে ইয়াতো জিৰা পাউডাৰ, চিকেন পাউডাৰ আৰু মেগী মছলাখিনি লৈ পেলাই ভালকৈ এইখিনি ভাজি লওঁ। সোৱাদ অনুসৰি নিমখো অলপমান দি লওঁ ইয়াতে। তাৰপিছত এইখিনি সিজাৰ পিছতহে ইয়াত চাওমিনখিনি এড কৰিম। এইখিনি অলপমান সিজি লওক। চব্জিখিনি অলপ ভাজি ভাজি তাতে এতিয়া চিকেনখিনিও এড কৰি দিলোঁ। চিকেনখিনি আৰু ভাজিখিনিও এতিয়া পূৰা ধুনীয়াকৈ ভাজি লওঁ। পূৰা যেতিয়ালৈকে ফ্ৰাই হৈ নাযায় তেতিয়ালৈকে ভাজি ল'ম। তাৰপিছত ইয়াত চাওমিনখিনি এড কৰিম। চিকেন আৰু চব্জিখিনি সিজি গ'ল। ইয়াত এতিয়া চাও চাওখিনি মই এড কৰি দিম পূৰা। তাৰপিছত ইয়াতো অলপমান মছলা দি দিম অকণ অকণ, আৰু অলপ নিমখ দি দিম। নিমখ দি ধুনীয়াকৈ মিলাই দিম। গেছটো পূৰা ল' ফ্লেমত থ'ব, নহ'লে গোটেই চাও চাওখিনি তলত লাগি ধৰিব। এয়া চাও চাওখিনি এতিয়া মই পূৰা ল' ফ্লেমত থৈ ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু এতিয়া মোৰ চাও চাও পূৰা হৈ গ'ল। এতিয়া আমি খাম। এয়া পূৰা প্লেট চিলেট লৈ লৈছোঁ। এয়া ইয়াত এতিয়া মই বিলাই ল'ম। এয়া চাওক ধুনীয়াকৈ বাঢ়ি লৈছোঁ 4খন প্লেট। অলপ ষ্টাইল হ'বৰ কাৰণে চচ আৰু পিঁয়াজ জলকীয়া মিহি মিহিকৈ কুটি দি দিছোঁ ওপৰত।
এতিয়া সকলোকে এখন এখনকৈ দি লওঁ গৰমো ডিউটিৰ পৰা পূৰা টাইমতে আহি পাই গ'ল চিকেন চাপ মই বনাইছোঁ খোৱা এয়া গৰমে জিৰাৰে চিকেন চাপ বনোৱা হৈ গ'ল এতিয়া আৰামছে খাই লওঁ এতিয়া খাম মজা টেষ্টি হৈছে ভাবিছোঁ অহা বছৰলৈ মাষ্টাৰ চেফ ইণ্ডিয়াত যাওঁগৈ নেকি মই ছাৰ খোৱা কথা যিহেতু মুনুৱে কৈছিলে মুনুক সুধি লওঁ মুনুৰ খাই কেনেকুৱা লাগিছে চাও চাও খাই ভাল লাগিছেনে ধুনীয়া বনাইছেনে ধুনীয়া হৈছে মজা ধুনীয়া লাগিছেনে ভাল লাগিছে হোটেলত বনোৱাৰ নিচিনা হৈছেনে নাই ধুনীয়া মায়ে কৈছে হোটেলৰ পৰা আনিলে বেমাৰ হ'ব সেইকাৰণে ঘৰতে বনাব দিছে সদায় এনেকৈ আনি দিবা মই ঘৰত বনাই দিম নেক্সট ম'ম' বনাম হা অ'কে বহুতো ভাল লাগিছে খাই টেষ্টি নে তাৰ বোলে খাবলৈ মন নাই বোলে বহুত বেয়া বনাইছোঁ বোলে মই সেইকাৰণে চাওক গোটেইখিনি চাও চাও এৰি দিলেহি দেখিছেনে হৈ গ'ল পূৰা চাও চাও বনাই মেলি পূৰা খাই ল'লোঁ এক প্লেট খাই লৈছোঁ এতিয়া ভাত চাত নাখাওঁ আৰু ৰাতি এনেকৈ ঘৰত কেতিয়াবা বনাই খাই ভাল লাগে আচলতে বাহিৰত খোৱাতকৈ টেষ্টিয়ে বনাইছোঁ ৰেষ্টুৰেণ্টৰ ফিলটো অলপ হ'লেও আনিব পাৰিছোঁ চিম্পলকৈ মা মছলা বেছি দিয়া নাই চয়া চচ এণ্ড অল এইবিলাক একো দিয়া নাই চচ অকণ দি সৰু ঘৰতে কবি গাজৰ দি বনাইছোঁ দেখিছেই তেনেকৈ কেতিয়াবা ট্ৰাই কৰি চাব ঘৰত ভাল লাগে খাই আকৌ এটা এনেকুৱা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে চাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ মি এণ্ড মাই ক্ৰেজি ফেমিলি আজি ইমানতে সামৰিছোঁ বাই বাই গুড নাইট এনেকৈ সদায় ছাপোৰ্ট কৰি থাকিব